নমস্কাৰ নিউজ ফাৰ্ষ্ট অসমলৈ স্বাগতম। শনিবাৰে গুৱাহাটীৰ মহানগৰীত আবকাৰী বিভাগৰ ব্যাপক অভিযান, বিভিন্ন স্থানত আবকাৰী বিভাগে চলালে চোৰাং বিৰোধী অভিযান। ইফালে গুৱাহাটীৰ গীতা মন্দিৰৰ সমীপৱৰ্তী বৈকুণ্ঠ নগৰ আৰু উলুবাৰীৰ কাছাৰীতো আবকাৰী বিভাগে চলাইছিল এই অভিযান। উক্ত অভিযান কালত মুঠ 14টাকৈ বৃহৎ চোলাই ভেটি ধ্বংস কৰে আবকাৰী বিভাগে। লগতে সৰ্বমুঠ 4,000 কেজি চোলাই প্ৰস্তুত কৰা সামগ্ৰী, 320 লিটাৰ চোলাই, 14 যোৰা চোলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত সা সৰঞ্জাম জব্দ কৰে অভিযানকাৰী দলটোৱে। ইফালে ঘটনা সন্দৰ্ভত 3জনকৈ চোলাই ব্যৱসায়ীক আটক কৰিছে আবকাৰী বিভাগে। ধৃত চোলাই ব্যৱসায়ী কেইজন ক্ৰমে জয়ৰাম পাটৰ, কমল বড়ো আৰু হৰি প্ৰকাশ ৰয় বুলি বিভাগীয় বিষয়াই সংবাদ মাধ্যমক জানিব দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ফাৰ্ষ্ট অসম। Hey, Nora. Hey, Raba. Continue. Tolong dia lagi kita. Hei, lagi dia, hei. Hey, Raba. Ulan ne geliyor? Bitmedi. Geçiyor mu lan? Ơi, xong à?
কাটি যা